আহ চাওক, আজি আমাৰ যিখন আদিবাসী শান্তি চুক্তি হৈছিলে 2022-ত, তাৰপিছত আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন হৈছিলে আৰু সেই মৰ্মে আমাৰ যিটো দ্বিতীয় SOPD ফাণ্ড আছিলে সেইটো জনসাধাৰণৰ কাৰণে, বিশেষকৈ আমাৰ লোৱাৰ অসম, আপোনালোকে নিশ্চয় জানে এটা সময়ত আমাৰ কোকৰাঝাৰ, চিৰাং আৰু ধুবুৰী তেনেকে ডিষ্ট্ৰিক্টত খুব এটা অশান্তিৰ পৰিৱেশ আছিলে। তেতিয়া মানে বহুত মানুহৰ ঘৰ দুৱাৰ নাইকিয়া হৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত মই নিজে এটা চিন্তা কৰিলো যে আমাৰ মানুহখিনিক আজি এনেকে অৱস্থাত থকাৰ কাৰণে এই যে যিখন টিনপাত, যিসকলে ঘৰ বনাব নোৱাৰে, অতি দৰিদ্ৰ পৰিয়ালৰ মানুহখিনিক আজি ফাৰ্ষ্ট পৰ্যায়ে আমি ষ্টাৰ্ট কৰিছিলো আৰু অসম বিশেষকে দিবলৈ, আৰু সেই হিচাপে আজি চিৰাং ডিষ্ট্ৰিক্টত টোটেল 42টা পৰিয়ালক আমি 2বানকে টিম আদিবাসী কাউন্সিল ফালৰ পৰা বিতৰণ কৰি আছো। AWDC যিটো এগ্ৰিমেণ্ট হোৱাৰ পিছত যিখিনি বিপ্লৱী মানে কেডাৰ আছিলে 1100 সামথিং ৰিহেবিলিটেশ্যন পালে আৰু 3000তকৈ অধিক আজিলৈ পাবলৈ আছে বুলি জানো আমি। কি পৰ্যায়ত আছে? ইতিমধ্যে কিছুদিনৰ আগতে আমাৰ যিজন আমাৰ একৰ্ডৰ যিখিনি আমাৰ চেয়াৰমেন আছিলে আৰু আমাৰ মুখ্যমন্ত্ৰীৰ লগতো সেই বস্তুটো আমি আলোচনা কৰিছো। বেছিদিন নাই হোৱা, আমাৰ চাগে 2 সপ্তাহ আগত আলোচনা হ'ল। অলৰেডি এতিয়া নতুন পৰ্যায়ত যিখিনি আমাৰ কেডাৰ বাদ পৰি গৈছে তেওঁলোকৰ কাৰণে আলোচনা বিলোচনা চলি আছে, আৰু খুব সোনকালে আপোনালোকে গম পাব যে 3000 কেডাৰ যিটো কৈ আছে সকলোৰে মানে ৰিহেবিলিটেশ্যনটো হ'ব। আগন্তুক ছেপ্টেম্বৰ মাহত BTC ইলেকশ্যন হোৱাৰ কথা, কিন্তু আজিলৈ আদিবাসী তৰফৰ পৰা কোনো পলিটিকেল পাৰ্টি নাই। কোনটো দলক মানে সাপোৰ্ট কৰাৰ কাৰণে সাজু আপোনালোকে? এইটো চাওক, আমিতো আমাৰ যিখন চুক্তি আছিলে, আজি শাসকীয় ৰাজ্য চৰকাৰ আমাৰ বিজেপি দলৰ আশীৰ্বাদতে আমাৰ আদিবাসী শান্তি চুক্তিটো হ'বলৈ পালে, আৰু মই ভাবো আমি চৰকাৰৰ লগতে আছো।